অৰ্থাৎ কংগ্ৰেছে দখলদাৰী হিচাপে বিদ্যালয়ৰ ভূমি দখল কৰি তাত মানৱেন্দ্ৰ শৰ্মা ভৱন নিৰ্মাণ কৰিছিল। যে গোলাঘাটৰ যি জিলা কংগ্ৰেছৰ যি কাৰ্যালয়, এই কাৰ্যালয় প্ৰকৃতাৰ্থত চৰকাৰী ধন ব্যৱহাৰ কৰি নিৰ্মাণ কৰা কাৰ্যালয়। নিৰ্মাণ কাৰ্য হোৱাৰ পাছত সেই মুক্তিযুঁজাৰুসকলৰ সেই কাৰ্যালয় তাত চিন চাপ নাইকিয়া কৰিলে। তেওঁলোকে কাৰ্যালয় বনালে, সেই কাৰ্যালয়ত তেওঁলোকে নিজৰ সাংগঠনিক কাম কাজ কৰিছে আৰু তাৰ পৰা আপোনালোকে আচৰিত ধৰণে তাৰ পৰা মুক্তিযুঁজাৰু ভৱনৰ সেই চাইনবোৰ্ডখনো বাহিৰৰ পৰা আঁতৰাই। একে সময়তে যদি দেৰগাঁৱৰ যি কংগ্ৰেছ কাৰ্যালয়, এই কাৰ্যালয়ৰ যি ভূমি আছিলে, এই ভূমি আছিলে ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি। ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিৰ ওপৰত তেওঁলোকে কাৰ্যালয় নিৰ্মাণ কৰিছিল। নৱনিৰ্মিত বিজেপি কাৰ্যালয় ভাঙি পেলাব লাগে বুলি কোৱা কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ মন্তব্যক প্ৰত্যাহ্বান জনাই গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ সংবাদমেল। কাৰ্যকৰ্তাৰ পইচাৰে নিৰ্মিত বিজেপিৰ মন্দিৰ ভাঙিবলৈ কোৱা ভূপেন বৰাৰ চৰকাৰী মাটি কাৰ্যালয় দখল কৰি ৰাজ্যজুৰি নিৰ্মাণ কৰা কংগ্ৰেছ ভৱনসমূহ প্ৰথমে ভাঙিবলৈ আহ্বান বিজেপিৰ মুখপাত্ৰগৰাকীৰ। জনতা পাৰ্টিৰ যি নৱনিৰ্মিত কাৰ্যালয়, এই কাৰ্যালয় মুকলি কৰাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই তেওঁলোকৰ চৰকাৰ আহিলে ভাৰতীয় জনতা পাৰ্টিৰ এই মন্দিৰ সদৃশ আমাৰ যি কাৰ্যালয়, এই কাৰ্যালয় ভাঙি পেলাব বুলি যি মন্তব্য কৰিছে, তাক আমি ধিক্কাৰ দিছোঁ। আমাৰ বাবে এইটো এটা কেৱল ভৱন নহয়, ই আমাৰ কাৰণে মন্দিৰ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো কাৰ্যালয়ে নিৰ্মাণ কৰা হয় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ মূৰৰ ঘাম মাটিত পেলাই আহৰণ কৰা, তেওঁলোকৰ যি মূৰৰ ঘাম মাটিত পেলাই সংগৃহীত ধনৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ পৰা সংগৃহীত ধনৰ দ্বাৰা এই কাৰ্যালয়সমূহ নিৰ্মাণ কৰা হয়। এই কাৰ্যালয়সমূহ কোনো ধৰণৰ চৰকাৰী অনুদান বা অন্য অনুদানৰ যোগেদি এই কাৰ্যালয়সমূহ নিৰ্মাণ কৰা নাযায়। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো কাৰ্যালয়ে আমাৰ কাৰণে মন্দিৰ সদৃশ। এইটো কেৱল এটা গৃহ নহয়। গতিকে ইয়াক আমি অত্যন্ত শ্ৰদ্ধাশীলতাৰে আমি আমাৰ কাৰ্যালয়ক মন্দিৰ হিচাপে মান্যতা দিওঁ। গতিকে আমাৰ মন্দিৰৰ ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ মন্দিৰ সদৃশ কাৰ্যালয়ৰ ওপৰত ভূপেন বৰা ডাঙৰীয়াৰ এই যি মন্তব্য, এই যি ঋণাত্মক মন্তব্য, তাৰ কাৰণে আমি তেখেতক ধিক্কাৰ দিছোঁ। আৰু একেটা সময়তে আমি ক'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ যি মানৱেন্দ্ৰ শৰ্মা ভৱন, যে গুৱাহাটীস্থ কংগ্ৰেছৰ যি কাৰ্যালয় মানৱেন্দ্ৰ শৰ্মা ভৱন, এই মানৱেন্দ্ৰ শৰ্মা ভৱন এখন বিদ্যালয়ৰ ভূমি তেওঁলোকে জোৰ কৰি দখল কৰা ভূমি। অৰ্থাৎ কংগ্ৰেছে দখলদাৰী হিচাপে বিদ্যালয়ৰ ভূমি দখল কৰি তাত মানৱেন্দ্ৰ শৰ্মা ভৱন নিৰ্মাণ কৰিছিল। আৰু সেই দখলৰ বিৰুদ্ধে সেই বিদ্যালয় কৰ্তৃপক্ষই গোচৰো তৰিছিল, কংগ্ৰেছৰ নেতাকৰ্মীৰ বিৰুদ্ধে গোচৰ তৰিছিল। গতিকে কংগ্ৰেছৰ এই ইতিহাস আছে। আৰু একেটা সময়তে যদি গোলাঘাটৰ পৰিপ্ৰেক্ষিতত যদি চায়, তেতিয়াহ'লে দেখা পাব যে গোলাঘাটৰ যি জিলা কংগ্ৰেছৰ যি কাৰ্যালয়, এই কাৰ্যালয় প্ৰকৃতাৰ্থত চৰকাৰী ধন ব্যৱহাৰ কৰি নিৰ্মাণ কৰা কাৰ্যালয়। অৰ্থাৎ তেওঁলোকৰ এই কাৰ্যালয় প্ৰকৃতাৰ্থতে মুক্তিযুঁজাৰু ভৱন হিচাপে মুক্তিযুঁজাৰুসকলৰ কাৰণে নিৰ্মাণ কৰিবৰ বাবে বিভিন্ন শিতানৰ পৰা, চৰকাৰী শিতানৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছিল। আৰু সেই ধন কংগ্ৰেছৰ জিলা কাৰ্যালয় নিৰ্মাণ কৰিছিল সেই ধনেৰে। আৰু সেই নিৰ্মাণ কাৰ্য হোৱাৰ পাছত সেই মুক্তিযুঁজাৰুসকলৰ সেই কাৰ্যালয় তাত চিন চাপ নাইকিয়া কৰিলে। আজি কংগ্ৰেছে তাত মাৰ্কেট বনালে, গোলাঘাট কংগ্ৰেছে আজি মাৰ্কেট বনালে, চৰকাৰী ধন ব্যৱহাৰ কৰি তাত মাৰ্কেট বনাই তাৰ পৰা অৰ্থ সংগ্ৰহ কৰিছে। তেওঁলোকে কাৰ্যালয় বনালে, সেই কাৰ্যালয়ত তেওঁলোকে নিজৰ সাংগঠনিক কাম কাজ কৰিছে। আৰু তাৰ পৰা আপোনালোকে আচৰিত ধৰণে তাৰ পৰা মুক্তিযুঁজাৰু ভৱনৰ সেই চাইনবোৰ্ডখনো বাহিৰৰ পৰা আঁতৰাই দিলে।
গতিকে কংগ্ৰেছে এই ধৰণে তেওঁলোকৰ কাৰ্যালয় বনায়। আনহাতে যদি বোকাখাতৰ কাৰ্যালয় চাই, বোকাখাতৰ গান্ধী ভৱন হৈছে সম্পূৰ্ণভাৱে চৰকাৰী ধন খৰচ কৰি তাত নিৰ্মাণ কৰিছে। একে সময়তে যদি দেৰগাঁৱৰ যি কংগ্ৰেছ কাৰ্যালয়, এই কাৰ্যালয়ৰ যি ভূমি আছিলে, এই ভূমি আছিলে ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি। ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিৰ ওপৰত তেওঁলোকে কাৰ্যালয় নিৰ্মাণ কৰিছিল। গতিকে ভূপেন বৰাক আমি প্ৰত্যাহ্বান জনাওঁ, আমাৰ মন্দিৰ সদৃশ কাৰ্যালয় ভঙাৰ যি কথা কোৱাৰ পূৰ্বে তেওঁ সাহস দেখুৱাওক যে চৰকাৰী ধনেৰে নিৰ্মাণ কৰা গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা তেওঁলোকৰ কংগ্ৰেছ কাৰ্যালয় উঠাই লৈ যাওক, তাত পুনৰবাৰ মুক্তিযুঁজাৰুসকলৰ বাবে তাত মুকলি কৰি দিয়ক। একে সময়তে যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰিছিল কংগ্ৰেছ ভৱন দেৰগাঁৱত, আৰু একে সময়তে চৰকাৰী ধন খৰচ কৰি যি বোকাখাতত যি নিৰ্মাণ কৰিছিল, এই যি নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভত তেওঁ এই নিৰ্মাণ কৰা চৰকাৰী ধনেৰে নিৰ্মাণ কৰা এই কাৰ্যালয়সমূহ তেওঁলোকে খালী কৰি দিয়ক। আৰু এই প্ৰত্যাহ্বান ভূপেন বৰাক গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। তাত এখন চৰকাৰী বিদ্যালয় আছিলে, আৰু চৰকাৰী মূল হৈছে কি যে এতিয়া ইতিমধ্যেও এখন চৰকাৰী বিদ্যালয় তাৰ কাষতে আছে। সেইখন হৈছে দিছপুৰ সেইখন এখন প্ৰাইমেৰী স্কুল আছিলে তাতে, আৰু এইখন দিছপুৰ প্ৰাথমিক বিদ্যালয় হিচাপে তাত কোৱা যায়। আৰু গতিকে সেই বিদ্যালয়খনৰ যিটো ফিল্ড, এই ফিল্ডটো আছিলে এই যিখন ফিল্ড আছিলে, এই ফিল্ডখনেই আছিলে এই আজিৰ মানৱেন্দ্ৰ শৰ্মা ভৱনৰ যি ভূমি, এই ভূমি সেই চৰকাৰী বিদ্যালয়খনৰ মুকলি পথাৰ আছিলে। আৰু চৰকাৰী বিদ্যালয়খনৰ নামত এলটমেণ্ট আছিলে, গভৰ্ণমেণ্ট এলটমেণ্ট আছিলে। পৰৱৰ্তী সময়ত তেওঁলোকে দখল কৰি তেওঁলোকৰ নামত এলটমেণ্ট ল'লে, মানে চৰকাৰী বিদ্যালয়ৰ পৰা কৰ্তন কৰি এলটমেণ্ট ল'লে। এইটো হৈছে তাৰ কথা। নাই চাওক, গোলাঘাটৰ কথাটো একেবাৰে স্পষ্ট। গোলাঘাটৰ যিটো জিলা কাৰ্যালয়, এইটো আচলতে মুক্তিযুঁজাৰুসকলৰ কাৰণে থকা এটা কাৰ্যালয়, মুক্তিযুঁজাৰুসকলৰ বাবে নিৰ্মিত এটা কাৰ্যালয়। কিন্তু মুক্তিযুঁজাৰুসকলক অঁতৰাই, মুক্তিযুঁজাৰুসকলৰ কাৰ্যালয়ৰ ফলকো অঁতৰালে। আপুনি বাহিৰৰ পৰা যদি চাই, তাত কোনো ফলক নাই, কংগ্ৰেছ কাৰ্যালয় বুলি তাত ফলক আছে। গতিকে ফলকো অঁতৰাই তাত মুক্তিযুঁজাৰুৰ কাৰ্যালয়ৰ অস্তিত্ব নাইকিয়া কৰিলে, আৰু তাৰ পৰিৱৰ্তে কংগ্ৰেছৰ নিজা কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিলে। অৰ্থাৎ তেওঁ ভূপেন বৰা ডাঙৰীয়াই সাহস দেখাব লাগে যে চৰকাৰী ধন প্ৰয়োগ কৰি, চৰকাৰী ধন খৰচ কৰি নিৰ্মাণ কৰা সেই ভৱনৰ পৰা তেওঁ কাৰ্যালয় উঠাই নিব লাগে। গতিকে এয়া হৈছে আমাৰ প্ৰত্যাহ্বান ভূপেন বৰালৈ।